নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম DWE LP UPৰ আগৰ যিটো এডভাৰটাইজমেণ্ট আৰু সেই এডভাৰটাইজমেণ্টটোৰ বৰ্তমান ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, আপোনালোকসকলক গম পাইছে। তাই অলপ ভেৰিফিকেশ্যন সম্পৰ্কে আমি আলোচনা কৰিম। লগতে কম মাৰ্ক থকা ল'ৰা ছোৱালীখিনিৰ মানে এইবাৰ যথেষ্ট ভাল হ'ব, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো সকলোকে চাই থাকিব, স্কিপ নকৰি। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল, ভেৰিফিকেশ্যন চলি আছে, আপোনালোকসকলে গম পাইছে, আৰু ভেৰিফিকেশ্যনটো এপ্ৰিলৰ মাহলৈকে চলিব। কিন্তু ভেৰিফিকেশ্যনত যিটো ফাৰ্ষ্ট ফেজৰ লিষ্ট দিছিল, সেইখন লিষ্টৰ যিখিনি ভেৰিফিকেশ্যন বৰ্তমান হৈ আছে, তাত দেখা গৈছে যে যথেষ্ট সংখ্যক প্ৰাৰ্থী মানে এবচেণ্ট আছে ভেৰিফিকেশ্যনত, আৰু যাৰ কাৰণে মানে কাট অফ কমা চান্স এইবাৰ বহুখিনি আছে। মানে এনেও সেই এডভাৰটাইজমেণ্টটোত আগৰ এডভাৰটাইজমেণ্টটোত কাট অফ কমা চান্স যথেষ্ট আছিল, কাৰণ ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম আছিল সেইটোত। কিন্তু এইবাৰ নতুনকৈ নতুন এটা বস্তু এড হ'ল, সেইটো হ'ল যে মানে এপ্লাই কৰা কেণ্ডিডেটেও মানে ভেৰিফিকেশ্যন কৰিবলৈ যোৱা নাই। হয়তো বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু মই জনাত এটা কাৰণ হ'ল, অন্যতম এটা কাৰণ যে যিখিনি কণ্ট্ৰেকচুৱেল টিচাৰক এইবাৰ ৰেগুলাৰ কৰিছে চাকৰি, সেইখিনি মানে এপ্লাই কৰিছিলে এডভাৰটাইজমেণ্টত। সেইখিনি যিহেতু অলৰেডি চাকৰি পাই গ'ল, সিহঁতে ভেৰিফিকেশ্যনত অহা কোনো অৰ্থ নাই। সিহঁতে ভেৰিফিকেশ্যনত অহা নাই, আৰু বহুখিনি আছিল প্ৰাৰ্থী সিহঁতৰো কণ্ট্ৰেকচুৱেল যিখিনি টিচাৰ আছিল। সেইখিনি টিচাৰে এতিয়া যিহেতু ভেৰিফিকেশ্যনত অহা নাই, তেনেকৈও কিন্তু যথেষ্ট এবচেণ্ট হোৱা দেখা গৈছে। আৰু বিভিন্ন কাৰণ জড়িত থাকিব পাৰে, বেলেগ বেলেগ কাৰণত নাহিব পাৰে। গোটেইখিনি মই বাৰু সিমানখিনি নাজানো, কিন্তু এইটো কথা জানো যে সেই কণ্ট্ৰেকচুৱেল টিচাৰখিনিয়ে ইয়াতে নাহে, কাৰণ সিহঁতে অলৰেডি চাকৰি পাই গ'ল। সেইটো এটা কাৰণ, আৰু যাৰ কাৰণে কাট অফ কমা চান্স আৰু বাঢ়ি গ'ল। এনে যদি ধৰক মানে আগতে আমি প্ৰেডিক্ট কৰিছিলোঁ যে জেনেৰেলৰ 59 যাব, 60 যাব। যদি সেইটো নহয়, মানে এবচেণ্ট যিহেতু যথেষ্টখিনি হ'ল প্ৰাৰ্থী, আৰু এক মাৰ্ক মান কমা চান্স আৰু আছে, মানে 58 মানলৈকেও আহি যাব পাৰে কিছু কিছু ডিষ্ট্ৰিক্টত। জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ মই, 58 জেনেৰেলৰ ক্ষেত্ৰত 58 আহি যাব পাৰে, চান্স আছে কিন্তু এইবাৰ। আৰু লগতে বাকীবিলাক কেটেগৰীটো কমিবই, আৰু ভিডিঅ'বিলাকত আগতে আছে, আপোনালোকে চাইছে। এইটো এটা ভাল খবৰ এক হিচাপত। বাকী ডকুমেণ্ট ভেৰিফিকেশ্যনটো বহুত দিন নচলে, অতি কম দিনৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হ'ব, আৰু বিভিন্ন আপডেটবোৰ আপোনালোকক দি থাকিম। আপোনালোকে টাচত থাকিব চেনেলটোৰ লগত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ ইমানখিনি আছিল। থেংক ইউ।